নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ কাৰণে আৱাৰ ক্লাছৰুম পাৰ্ট 2 মই প্ৰশ্ন উত্তৰখিনিৰ ভিডিঅ' পঠাইছোঁ। ইয়াৰ আগতে মই পাৰ্ট 2 বুজাই দিছিলোঁ। এই প্ৰশ্ন উত্তৰখিনি মই ভিডিঅ' আকাৰতে বুজাই দিছোঁ, কিন্তু তোমালোকে পাছত ইয়াৰ পিছতে মই PDF আকাৰত পঠিয়াই দিছোঁ। তাৰ পৰা ধুনীয়াকৈ লিখিব পাৰিবা। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ আৱাৰ ক্লাছৰুম পাৰ্ট 2 প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। আৰু এই প্ৰশ্ন উত্তৰখিনি লিখিবৰ বাবে তোমালোকক মই PDF পঠিয়াই দিম। তাৰ পৰা চাই লিখিবা, কিন্তু এই ভিডিঅ' কৰোঁতে অকল চাই যাবা, ধুনীয়াকৈ চাই যাবা। তোমালোকক বুজাই দিয়াহে হৈছে। ইয়াত প্ৰথম প্ৰশ্নটো আছে কি, হোৱাট ইজ দ্য নেম অফ ইয়ৰ ক্লাছৰুম? তোমাৰ শ্ৰেণী কোঠালীটোৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰি যাব লাগিব আৰম্ভণি চোৱাতে চোৱা। দ্য নেম অফ দ্য ক্লাছৰুম ইজ লাচিত কাকছা। এইটো পালা। প্ৰথম এক বুলি দিয়া আছে, নীলা চিঞাহীৰে যে এক বুলি দিয়া আছে, 1 নম্বৰ প্ৰশ্নটো। দ্য নেম অফ দ্য ক্লাছৰুম ইজ লাচিত কাকছা। ঠিক তেনেকৈ 2 নম্বৰ প্ৰশ্নটো কি সুধিছে? 2 নম্বৰ প্ৰশ্নটো চাৰ্টৰ বিষয়ে সুধিছে। ইয়াত 2 নম্বৰ প্ৰশ্নটো সুধিছে, হাউ মেনি চাৰ্টছ আৰ দেয়াৰ ইন ইয়ৰ ক্লাছৰুম? তোমালোকৰ শ্ৰেণী কোঠালীত কেইখন চাৰ্ট আছে? কেইখন আছে? ইয়াত ক'ৰবাত উত্তৰ আছিলেই, তোমালোকে যদি পাৰ্ট 2 পঢ়িছা পাবাই, কিন্তু মই ইয়াত দাগ দি দিছোঁ। চোৱা, এই 2 নম্বৰ বুলি কৈছে নহয়। দেয়াৰ আৰ 5 চাৰ্টছ অন দ্য ৱাল। ৱালত লগোৱা আছে, তাৰমানে শ্ৰেণী কোঠালীৰ ভিতৰত থকা ৱালত কেইখন আছে? 5 চাৰ্টছ, 5খন চাৰ্ট আছে। এইটো হৈ গ'ল। ইয়াৰ পিছৰটোত চাওঁ, হাউ মেনি পেয়াৰ্ছ অফ ডেস্ক এণ্ড বেঞ্চেছ আৰ দেয়াৰ? হাউ মেনি পেয়াৰ্ছ অফ ডেস্ক এণ্ড বেঞ্চেছ আৰ দেয়াৰ? ডেস্ক বেঞ্চ কেইযোৰা আছিলে? কেইযোৰা আছিলে? তোমালোকে পঢ়িছিলা নেকি? পঢ়িছিলা যদি জানাই। 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো দিছে, দেয়াৰ আৰ 10 পেয়াৰ্ছ অফ ডেস্ক এণ্ড বেঞ্চেছ ইন দ্য ক্লাছৰুম। এইখিনি দেখিলা? দেয়াৰ আৰ 3ডাল চিন দিয়া আছে নহয় নীলা চিঞাহীৰে। 1 2 3, 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। দেয়াৰ আৰ 10 পেয়াৰ্ছ অফ ডেস্ক এণ্ড বেঞ্চেছ ইন দ্য ক্লাছৰুম। ইয়াৰ পিছত আমি যাম 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ প্ৰশ্নটোত কি সুধিছে? ডু ইউ গো টু স্কুল অলৱেজ? ডু ইউ গো টু স্কুল অলৱেজ? ইয়াত তোমালোকে য়েছ লিখিলেও হৈ যায়। য়েছ লিখিলেও হৈ যায়, কিন্তু এইটো যদি লিখিব নিবিচাৰা তেনেহ'লে ইয়াৰ উত্তৰটো আমি পাই যাম। ইয়াত উত্তৰটো পাই যাম। চোৱা, 4 নম্বৰ, উই অলৱেজ এটেণ্ড ক্লাছেছ। 4 নম্বৰ বুলি, উই অলৱেজ এটেণ্ড ক্লাছেছ। আমি সদায় শ্ৰেণীত উপস্থিত হওঁ। এইটো চোৱা হ'ল। ৰঙা চিনৰ আৰম্ভণি, এইটো ৰঙা চিনৰ শেষলৈকে লিখিবা। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো, ডু ইউ ৰেচপেক্ট ইয়ৰ টিচাৰ্ছ? তোমালোকে টিচাৰ্ছক ৰেচপেক্ট কৰা নে? তো ইয়াৰ উত্তৰটো কি হ'ব? য়েছ হ'ব লাগে। য়েছ কৰিলেও হ'ব, কিন্তু ইয়াত 5 নম্বৰ ধুনীয়াকৈ উত্তৰটো ইয়াৰ পৰাই লিখিব পাৰা। 5 নম্বৰ এইটো চোৱা, এইখিনি, উই ৰেচপেক্ট আৱাৰ টিচাৰ্ছ। উই ৰেচপেক্ট আৱাৰ টিচাৰ্ছ। আমি আমাৰ শিক্ষাগুৰুসকলক সন্মান জনাওঁ। তাৰপিছৰ প্ৰশ্নটো আছিলে, ডু ইউ টিচাৰ্ছ লাভ ইউ? আচলতে ডু ইয়াত ইয়ৰ হ'ব লাগে। ডু ইয়ৰ টিচাৰ্ছ লাভ ইউ? তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তোমালোকক ভাল পায়নে? মৰম কৰেনে? তো ইয়াৰ উত্তৰটো হ'ব, দে লাভ আছ। এইটো 6 নম্বৰ দেই। ইয়াত দে লাভ আছ, এইটো এনেকৈ দেখিছা? শেষৰটো, একেবাৰে শেষৰ বাক্যটো, দে লাভ আছ। এইটো হ'ব ইয়াৰ উত্তৰটো। ইয়াৰ পিছত 6 নম্বৰলৈকে হৈ গ'ল। এটা 7 নম্বৰ প্ৰশ্নটো আছে, হু ৱাজ লাচিত বৰফুকন? হু ৱাজ লাচিত বৰফুকন? লাচিত বৰফুকন কোন আছিল? ইয়াৰ উত্তৰটো আমি একেবাৰে ওপৰৰ অংশত পাওঁ। ইয়াত চোৱা, 7 নম্বৰ বুলি দাগ দিয়া আছে, লাচিত বৰফুকন ৱাজ এ গ্ৰেট জেনেৰেল অফ আছাম। লাচিত বৰফুকন অসমৰ বিখ্যাত সেনাপতি আছিল। তো এইখিনিলৈকে হৈ গ'ল। ইয়াৰ পিছত আছে কণ্টিনিউৱাছ ফৰ্ম। এইখিনি চোৱা, এই চিটটো কি হৈ যায়? চিটিং হৈ যায়। ৰাইট কি হ'ব? ৰাইটিং। কাম, কামিং। মানে এইবিলাক ভাৰ্ব শব্দ, এইবিলাক শব্দত পিছফালে ING লাগি যায়। তো চি কামছ আছে, এছটো বেলেগ ফৰ্ম দেই। চি কামটোৰ পৰা চি ইজ
ইয়াত ৰাইটিং লিখি পালো মই, ভুল হ'ল ইয়াত। এইটো কাম, এইটো কি হ'ব? এইটো হ'ব কামিং। সি কামছ টু কামিং হ'ব। তাৰ পিছৰটো কি হ'ব? হ'ল এইটো কামিং হ'ব দেই। So he sits on the bench. Bench sits হলে কি হ'ব? এইটো চোৱা, sits হলে কি হ'ব? Sitting হ'ব। এইটো sitting. The mother cooks rice. Cooks to কি হ'ব? Cooking. তেনেকে তলত যাওঁ। The old man walks. এই walks to কাৰণে কি হ'ব? Walks to কাৰণে walking. হ'লনে? এটা ঠিক তেনেকে আমি পেজটো লুটিয়াই দিলে। The teacher writes on the blackboard. এইটো কি হ'ব? Write হলে writing. হয় নাই? Writes, এইটো write to কাৰণে writing. ঠিক তেনেকে read to কাৰণে reading. Look to কাৰণে looking. Dance to কাৰণে dancing. হ'লনে? এনেকে দেই, তোমালোকে কিন্তু পাঠটো ভালকে পঢ়িবা, মই ভিডিঅ'টো ছুটি কৰি দিছো সেইকাৰণে। তো লক্ষ্মী আণ্টি টু চিং, ছিংগিং হ'ব, চিং হ'লে ছিংগিং হ'ব। ঠিক তেনেকে চোৱা, হেল্প হ'লে, ইয়াৰ হেল্প হ'লে কি হ'ব? দেৱা হেল্পছ মি, হেল্পছ হ'লে হেল্পিং। ইয়াৰ পিছত বাক্যটো হৈছে, ইয়াৰ পিছৰ বাক্যবিলাক চোৱা। এক্সাম্পল এটা দিছে, এইটো এক্সাম্পল দেখিছে? এক্সাম্পল, ডণ্ট টেল এ লাই। আই ডণ্ট টেল এ লাই। মই কেতিয়াও মিছা নকওঁ, মই মিছা কথা নকওঁ। ইয়াৰ নেগেটিভ ফৰ্ম আন এটা ৰূপ আছে, এইটো লিখিবলৈ নহয় বুজাবলৈ। আই নেভাৰ টেল এ লাই। মই কেতিয়াও মিছা কথা নকওঁ, এনেকুৱা হ'ল। তো আই ডণ্ট শ্লিপ এট ডে টাইম, ইয়াৰ মই কৈ দিলোঁ আই নেভাৰ শ্লিপ এট ডে টাইম। আই ডণ্ট শ্লিপ এট ডে টাইম, ইয়াৰ কি হ'ব? আই নেভাৰ শ্লিপ এট ডে টাইম। ঠিক তেনেকে তোমালোকে এইকেইটাও কৰিব পাৰা, মই ইয়াত কৰি দিয়া নাই কিন্তু মুখেৰে কৈ দিছোঁ। উই ডণ্ট ৰাইট অন দ্য ৱাল, উই নেভাৰ ৰাইট অন দ্য ৱাল। এই ডণ্টৰ জেগাতে বহে নেভাৰটো। উই ডণ্ট টক ইন দ্য ক্লাছ, উই নেভাৰ টক ইন দ্য ক্লাছ। দে ডণ্ট গ' টু চিনেমা, উই নেভাৰ গ' টু চিনেমা। তোমালোকে মন কৰা, এইটো ডণ্ট, এই ডণ্ট ঠাইতে নেভাৰ, এই নেভাৰ শব্দটো বহাই দিলেই কামটো হৈ যায়। বুজি পালা? এতিয়া কৰোঁ নেক্সট কামটো, হ'লনে? ইয়াৰ পিছত আছে প্ৰিপজিশ্যন বহাবলৈ কৈছিলে। প্ৰিপজিশ্যনবিলাক কি হয়? এইবিলাকে এটা নাউন বা নাউনৰ লগত সম্পৰ্ক দেখুৱায়। দ্য বুক ইজ অন দ্য টেবল। বুকটো ক'ত আছে? টেবুলত আছে। এইটো দন্ত্যাত যিটো আমি কওঁ টেবুলত, সেইটো বুজাবলৈ অন ব্যৱহাৰ কৰা হয়। ইংৰাজীত আগফালে বহাই দেই প্ৰিপজিশ্যনবিলাক। দ্য বুকছ আৰ ইন মাই বেগ। কিতাপকেইখন মোৰ বেগৰ ভিতৰত আছে। দিছ বুক ইজ অফ মাই ফ্ৰেণ্ড। এইটো কিতাপখন মোৰ বন্ধুৰ হয়। অফটোৱে ৰ বুজাইছে ইয়াত, বন্ধুৰ। দেৰ ইজ এন আউল অন দ্য ট্ৰী। গছজোপাত এটা আউল আছে। আউল মানে ফেঁচা। দ্য ফেন ইজ মুভিং এবভ মি। এটা ফেন ঘূৰি আছে মোৰ মূৰৰ ওপৰত। বুজি পালা এইটো? তাৰপিছত চোৱা, মাই পেঞ্চিল ইজ ইন দ্য বক্স। মোৰ পেঞ্চিলটো বক্সত আছে, বাকচত আছে। দ্য ডাষ্টাৰ ইজ ইন আচাৰ্যাছ হেণ্ড। ডাষ্টাৰটো আচাৰ্যৰ হাতত আছে। আই হেভ ফেইথ ইন ইউ। মোৰ তোমাৰ ওপৰত বা তোমাক বিশ্বাস কৰোঁ। দিছ স্পুন ইজ মেড অফ ষ্টীল। এই স্পুন মানে চামুচ দেই, চামুচটো ষ্টীলেৰে নিৰ্মিত বা তৈয়াৰী। তাৰপিছত হি চিটছ আণ্ডাৰ দ্য ফেন। তেওঁ ফেনৰ তলত বহিছে। এইকেইটা প্ৰিপজিশ্যন তেনেই সহজ, তোমালোকে কৰিব পাৰা। এইবোৰ আণ্ডাৰ দ্য ট্ৰী, এইবিলাক এনেই প্ৰিপজিশ্যন মই কৰিয়ে দিলোঁ, খালী ঠাইত আছিলে। তাৰপিছত ইয়াত চোৱা, এইখিনি মই কৰি নিদিওঁ, এইখিনি তোমালোকে নিজে কৰিবা। কেনেকৈ কৰিবা চোৱা। দিছ ইজ এ চাৰ্ট, এইফালে দিছ ইজ এ পেন। দিছ আৰু ডেট লগাই এইফালে তোমালোকে ডেট লগাই বাক্য লিখিবা, আৰু এইফালে তোমালোকে দিছ লগাই লিখিবা। হ'লনে? এইফালে যেনিবা ডেট ইজ এ কাউ, দিছ ইজ এ ডগ, এনেকৈ ধৰণে তোমালোকে তিনিটা বাক্য নিজেই সাজি লিখিব লাগিব। তাৰ তলৰটো কাম তেনেকুৱাই। দে আৰু দেয়াৰ,
চোৱা দে বুলি ক'লে দে হেভ এ কাউ, সিহঁতৰ এজনী গাই আছে। ডেট ইজ দেয়াৰ কাউ, সেইটো সিহঁতৰ গাই। এই দে শব্দটো সিহঁত বুজায় আৰু দেৰ শব্দটো তেওঁলোকৰ বা সিহঁতৰ বুজায়। এই দুটাই পাৰ্থক্য ইয়াত। ইয়াৰ যেনেকৈ উদাহৰণ আছে তেনেকৈ ধৰণে তোমালোকে কৰি যাবা। তাৰপিছত ইয়াৰ পিছৰটো কি আছে তোমালোকে আগতে কৰি চাই। ইয়াত কমা চিনটো দেখিছা, এইটো চোৱা, ইজ আৱাৰ বিউটিফুল ক্লাছৰুম। ইয়াত এটা দুটা তিনিটা চাৰিটা, এই চাৰিটা ৱৰ্ড আছে। এই চাৰিটা ৱৰ্ডেৰে ধুনীয়াকৈ বাক্য বনাব লাগে। খেলি মেলিকৈ আছে, তো তলত মই কৰিয়ে দিছোঁ। আৱাৰ ক্লাছৰুম ইজ বিউটিফুল। তো এটা কৰি দিছোঁ, বাকীকেইটা তোমালোকে নিজে কৰিব লাগিব দেই। এটা চোৱা, বাকীকেইটা তোমালোকে নিজে কৰিব লাগিব। তো আজি তৃতীয় শ্ৰেণীৰ কাৰণে মই এইকেইটি প্ৰশ্ন উত্তৰৰ কাৰণে এইটোৱে ভিডিঅ' বনাইছিলোঁ। কিবা বুজি নাপালে মোক সুধিবা, আৰু বহীখিনি মোক দেখাব লাগিব, কিন্তু বহীত ধুনীয়াকৈ লিখা হ'ব লাগিব। পিছত মই যেতিয়া বহীখিনি বিচাৰিম বা মোক ফটো কৰি পঠিয়াবতো লাগিবই, বহীখিনি যেতিয়া বিচাৰিম তেতিয়া মই কিন্তু চাবলৈ পাব লাগিব দেই। হ'ব, আজিলৈ আহোঁ, ধন্যবাদ।